ঘাটৰ মিল হওক কোৱাৰি হওক কিবা একটা হওক কি হওক যি গভৰ্ণমেণ্ট লাইচেন্স আছে এইবিলাক বেলেগ কথা লিগেলটো লিগেল হিচাপত থাকিব কিন্তু ইলিগেলি যাতে নাথাকে অট'মেটিকেলি মই টোটেল বস্তুটো বন্ধ কৰি দিছোঁ ডিএফঅ'বিলাকক মাতি পেলাই মই কৈছোঁ ইলিগেল এটাও থাকিব নোৱাৰিব ইলিগেল এটাও থাকিব নোৱাৰে এইটো মানে ইমিডিয়েট মানে শেষ কৰিব লাগে बिटिसिआव फरेस्ट डिपार्टमेन्टनि गोदान इएम जानायनिफ्राय मोनसे गोख्रों राहा लादों जायफ्रा इलिगेल माइनिं खालामदों आरो जायफ्रा दंफां हानाय मिल इलिगेलि नङा होमबा जायफ्रा लेखा पत्र गैया बिदिनो सिखावै स्ट्रिटनो दंफां हाखुमानाय बा दंफां बोनाय बिनि सायाव स्ट्रिक्टनो खालामगासिनो दङ दानि गोदान इएम जायखौ बुंदों निसिमानि सार जेम्स बसुमतारी तो जों खोनासंनानै लानि एसे दिनैनि स्टेटमेन्ट बियो मैया दाखालिनि नङा दिनैनि स्टेटमेन्ट बियो तो जायफ्रा इलिगेल खुलिदों बिथांमोना एसे गोख्रों थानाया मोजां नङाब्ला गोदान इएमजों डाबल माबा जरिमाना जाहैगोन होसि होनानै खोनानो मोननायावथ' बायदि रोखोमनो माबा माबि मिस्ट्रि माबा माबिफ्राबो एसे गोख्रों गोरा जादोंनो तो जियानो जाया माने जों खोनासंना लानि गोदान इएमनि माखासे गोख्रों स्टेटमेन्टखौ আৰু আমাৰ ৰেভিনিউটো বাঢ়িব লাগে ৰেভিনিউৰ লগতে আমি চৰকাৰক কৰিব পাৰোঁ দৃষ্টি গোচৰ কৰিছোঁ আৰু নিৰ্দেশ দিছোঁ আৰু ঠিক তেনেকৈয়ে তেখেতে ফলপ্ৰসূ মোক মাতিলে নিজৰ মোক মাতিলে আহি পেলাই আমাৰ পাৰ্টিৰ মানুহৰ লগত লগ পালোঁ আলোচনা কৰিলোঁ এতিয়া এই পলিচিত কয়েকটা ট্ৰেচাৰ আছে তাৰপিছত আমাৰ এই কোৱাৰিবিলাক আছে এইবিলাকক অলপ ৰাইজে কয়েকটা অভিযোগ মোক দিছে এইটো চাবৰ কাৰণে মই অফিচাৰক মই ক'ম কি কি অভিযোগ আছে নাই এইবিলাকক আৰু হাতী মানুহৰ সংঘাত ৱাচ টাৱাৰ কেনেকুৱা কৰিব পাৰে এইটো বাজেট হৈ আছে আমাৰ আৰু মই অলৰেডি অফিচাৰক ক'লোঁ যে ডাঙৰ যি ফৰ্চবিলাক আছে ফৰ্চবিলাকক ইমিডিয়েট 2-1 দিনৰ ভিতৰত যোগাৰ কৰি ইয়াত দিব এইটো ৰাইজৰ ডিমাণ্ড মই শুনিছোঁ বহুত মানে 200মান বাগানতে চাহ বাগানতে হাতীবিলাক থাকে তাৰপিছত ৰাতি হ'লে গধূলি হ'লে 6টা-7টা মানতে মানে 5টা মানতে ওলাই আহে তো এনেকুৱা এইটোৰ কাৰণে মই ভিজিট কৰিছোঁ আজি শনিবাৰ শুক্ৰবাৰত মই দায়িত্ব লৈ পেলাই শনিবাৰ সোমবাৰ আজি কিবাৰ মংগলবাৰ এই তিনিদিনহে মই কাম কৰিব পাইছোঁ আৰু আছে বহুত কাম কৰিব লগা লাহে লাহে এইবিলাক হৈ যাব তো ধন্যবাদ দিছোঁ মোক মানে ইয়াত মাতি অনাৰ কাৰণে যে নতুন দায়িত্ব পালোঁ আৰু নতুন পৰিৱেশ আৰু অসম গভৰ্ণমেণ্ট আমাৰ জয়ন্ত মল্ল ছাৰে যেনেকুৱা ৰেভিনিউটো বঢ়াব আমাক কৈছে তাৰপিছত আমিও বিটিচি হিচাপে হাগ্ৰামা মহিলাৰী ছাৰে বহুত কিবা আছে মোক নিৰ্দেশ দিছে আৰু এডভাইচ দিছে যেনে তেনে হ'লেও গোটেই ইলিগেল কামবিলাক যাতে বন্ধ হয় আৰু আমাৰ ৰেভিনিউটো বাঢ়ে এই পৰামৰ্শটো মোক দিছে আৰু মই যিমান পাৰোঁ আমাৰ এই চৰকাৰৰ NDA চৰকাৰৰ আৰু ৰাইজৰ কাৰণে যাতে এই চৰকাৰে আৰু আমি হাগ্ৰামা ছাৰৰ নেতৃত্বত যাতে ভাল কাম আমি কৰিব পাৰোঁ ৰাইজৰ কাৰণে সেইটো কাৰণে মই চেষ্টা কৰি আছোঁ আৰু কৰি যাম যিহেতুকে ছাৰ নতুনকৈ আপুনি ফিল আপ কৰিছে এই অঞ্চলবিলাকত কিন্তু অবৈধভাৱে যথেষ্ট কাঠৰ মিলবিলাক কিন্তু গঢ়ি উঠিছে আৰু কিলো কুঁৱাৰীবিলাকো কিন্তু কি ব্যৱস্থা গ্ৰহণ কৰিব ক'ত আছে যদি প্ৰমাণ আছে মোক ক'লে হ'ল যদি প্ৰমাণ আছে এতিয়া মই উঠাই দিম মই সেইদিনাখনে লগে মই অফিচাৰবিলাকক মাতি পেলাই মোৰ ছেক্ৰেটাৰী CSD ডিএফঅ'বিলাকক মাতি পেলাই মই কৈছোঁ ইলিগেল এটাও থাকিব নোৱাৰিব ইলিগেল এটাও থাকিব নোৱাৰে এইটো মানে ইমিডিয়েট মানে শেষ কৰিব লাগে গোটেই কিবাটো ইলিগেল ঘাটৰ মিল হওক কোৱাৰি হওক কিবা একটা হওক কি হওক যি গভৰ্ণমেণ্ট লাইচেন্স আছে এইবিলাক বেলেগ কথা লিগেলটো লিগেল হিচাপত থাকিব কিন্তু ইলিগেলি যাতে নাথাকে অট'মেটিকেলি মই টোটেল বস্তুটো বন্ধ কৰি দিছোঁ মানে ছাৰ এতিয়া এটা কথা ক'ব পাৰি আপোনাৰ নেতৃত্বত এতিয়া মানে কোনো খাৰি যাব নোৱাৰিব আৰু চেষ্টাটো কৰিছোঁ এতিয়া ভিতৰত কি হয় নহয় কোনোবা যদি ইনভলভ থাকে তেনেহ'লে